নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকক পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ। আৰু যদি এতিয়ালৈকে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেনেহ'লে বলক আজি প্ৰশ্নসমূহ লৈ। আজিৰ প্ৰথমটো প্ৰশ্ন হৈছে 2022 চনৰ 94তম অস্কাৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা কোনগৰাকী অভিনেত্ৰীয়ে লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি, জেছিকা চেষ্টেইন। নেক্সট প্ৰশ্নটো হৈছে 2022 চনৰ পৰা 2026 চনলৈ 4 বছৰৰ বাবে ভাৰতীয় বেডমিণ্টন সন্থাৰ নতুন সভাপতি হিচাপে কাক নিৰ্বাচিত কৰা হৈছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ইয়াৰে নেক্সট প্ৰশ্নটো হৈছে 2022 চনৰ বিমাটেকৰ শীৰ্ষক সন্মিলন কোনখন দেশে আয়োজন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, শ্ৰীলংকা। নেক্সট প্ৰশ্নটো হৈছে 94তম একাডেমী বঁটা বিতৰণী অনুষ্ঠানত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰা ছবিখন কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, কোডা। নেক্সট প্ৰশ্নটো হৈছে এছিয়াৰ সৰ্ববৃহৎ টিউলিপ বাগিচাখন ক'ত আছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, শ্ৰীনগৰ। ইয়াৰে নেক্সট প্ৰশ্নটো হৈছে 2022 চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক হিচাপে কাক নিযুক্তি দিয়া হৈছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, ৰবীন্দ্ৰ জাদেজা। ইয়াৰে নেক্সট প্ৰশ্নটো হৈছে ভাৰতৰ কণ্ঠ সুৰংগ 10,000 ফুট উচ্চতাত থকা পৃথিৱীৰ আটাইতকৈ দীঘল সুৰংগ হিচাপে ৱৰ্ল্ড বুক অফ ৰেকৰ্ডছত স্থান পাইছে। ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, অটল সুৰংগ। নেক্সট প্ৰশ্নটো হৈছে কোনখন চলচ্চিত্ৰই 94তম একাডেমী বঁটাৰ সৰ্বাধিক শিতানত মনোনয়ন লাভ কৰিছে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, দ্য পাৱাৰ অফ দ্য ডগ। নেক্সট প্ৰশ্নটো হৈছে সদ্য প্ৰকাশিত গ্ৰন্থ অটল বিহাৰী বাজপেয়ীৰ লেখক কোন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি, সাগৰিকা ঘোষ। ইয়াৰে নেক্সট প্ৰশ্নটো হৈছে IPLৰ নতুন দল আহমেদাবাদৰ দলটোৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি, গুজৰাট টাইটান্ছ। ইয়াৰে নেক্সট প্ৰশ্নটো হৈছে 2021 চনৰ ICCৰ এদিনীয়া খেলৰ পুৰুষ শাখাত ভাৰতীয় খেলুৱৈৰ সৰ্বোচ্চ খিতাপ কোনে লাভ কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি, বিৰাট কোহলি। নেক্সট প্ৰশ্নটো হৈছে কোনগৰাকী কিংবদন্তি গায়িকাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি কেন্দ্ৰীয় চৰকাৰে ডাক টিকট উন্মোচন কৰিছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি, লতা মংগেশকাৰ। নেক্সট প্ৰশ্নটো হৈছে মহাভাৰতৰ ভীম চৰিত্ৰত অভিনয় কৰা জনপ্ৰিয় অভিনেতাগৰাকীৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, প্ৰবীণ কুমাৰ চোপতি। নেক্সট প্ৰশ্নটো হৈছে 2022 চনৰ আফ্ৰিকা কাপ নেশ্যনছ ফুটবল প্ৰতিযোগিতাৰ বিজয়ী দেশ কোনখন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ, সেনেগাল। ইয়াৰে নেক্সট প্ৰশ্নটো হৈছে ভাৰতে কোনটো দলক পৰাস্ত কৰি 2022 চনৰ ICCৰ 19 অনূৰ্ধ্ব বিশ্বকাপ প্ৰতিযোগিতাৰ খিতাপ দখল কৰে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন ডি, ইংলেণ্ড। নেক্সট প্ৰশ্নটো হৈছে কিংবদন্তি গায়িকা লতা মংগেশকাৰক কোন চনত তেওঁক ভাৰত ৰত্ন সন্মানেৰে সন্মানিত কৰা হৈছিল?
ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ 2001 চনত। নেক্সট প্ৰশ্নটো হৈছে ভাৰতীয় প্ৰতিৰক্ষা বাহিনীৰ প্ৰথমগৰাকী মুখ্য অধিনায়ক কোন আছিল? ইয়াৰ উত্তৰটো হৈছে অপশ্যন এ জেনেৰেল বিপিন ৰাৱত। নেক্সট প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ বৰ্তমান মুখ্য নিৰ্বাচনী আয়ুক্ত কোন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন চি ৰাজীৱ কুমাৰ। ইয়াৰে নেক্সট প্ৰশ্নটো হৈছে কোনে নগদবিহীন আৰু স্পৰ্শবিহীন ডিজিটেল পেমেণ্ট ব্যৱস্থা ই-ৰূপীৰ আৰম্ভ কৰে? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি নৰেন্দ্ৰ মোদী। নেক্সট প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ বৰ্তমানৰ সচিব প্ৰধান কোন? ইয়াৰ উত্তৰটো হৈছে অপশ্যন বি এণ্টনিঅ' গুটেৰেছ। বন্ধু-বান্ধৱীসকল, আজিৰ প্ৰশ্নসমূহ এইখিনি আছিল আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ ইমানেই আছিল। ধন্যবাদ।